আমি এটা কথা গম পাই আছো সদায় পেপাৰে পত্ৰ ওলাই আছে আজি বছৰ বছৰ ধৰি আমি এপিএমচি এইটো আন্দোলন কৰি আছো আমি দিল্লীত গৈ এইটো আন্দোলন কৰিছো আমি গুৱাহাটীত আন্দোলন কৰিছো আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আমি মাত মাতিছো যে ডি ভোটাৰ বা সন্দেহযুক্ত বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কিন্তু সীমান্ত আৰক্ষীয়ে বাৰম্বাৰ হাৰাশাস্তি কৰি আহিছে মই এইমাত্ৰ কৈ যোৱা যে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2013 চনত দিয়া সেই মুছলিম মণ্ডল এগেইনষ্ট ষ্টেট অফ আছামৰ সেই গোচৰৰ ৰায়দানৰ গাইডলাইনক অমান্য কৰি বৰ্তমান সময়ত আমাৰ তামোলপুৰৰ দৰে অঞ্চল তথা বিশেষকৈ মই ক'ব গ'লে এতিয়া যেহেতু মই তামোলপুৰ জিলাৰ পৰা আজি প্ৰেছ মিটখন দিছোঁ তামোলপুৰ মহকুমাত বাস্কা বৰ্ডাৰ পুলিচে কিন্তু সম্পূৰ্ণৰূপে এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গাইডলাইনক জলাঞ্জলি দি আছে তেওঁলোকে বন্ধ কোঠাত বহি থানাতে হওক বা যিকোনো ৰুমতে হওক তেওঁলোকে বন্ধ কোঠাত বহি এখন ভোটাৰ লিষ্টৰ পৰা ৰেণ্ডমলি নাম চিলেক্ট কৰি সেইসকল ব্যক্তিলৈ এফটিৰ জৰিয়তে এই বিদেশী ন্যায়াধিকৰণৰ কেছ অৰ্থাৎ এফটি কেছ পঠিওৱাৰ ব্যৱস্থা কৰি আছে জাননী পঠিওৱাৰ ব্যৱস্থা কৰি আছে আৰু এটা কথা যেতিয়া বিদেশী বুলি অভিযুক্ত কৰা ব্যক্তিজনক ইনভেষ্টিগেটিং অফিচাৰে যেতিয়া তেওঁলোকৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে বা যেতিয়া তেওঁ সেই মানুহজন হাজিৰ হয় বৰ্ডাৰ পুলিচৰ সন্মুখত বৰ্ডাৰ পুলিচে যেতিয়া তেওঁলোকৰ ডকুমেণ্টছখিনি এজন লিগেল ইণ্ডিয়ান চিটিজেন হ'বৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছখিনি যেতিয়া জমা কৰে বৰ্ডাৰ পুলিচে কিন্তু আজিলৈকে সেই ডকুমেণ্টছৰ কোনো ধৰণৰ ৰিচিপ্ট কপি কিন্তু দিয়া পৰিলক্ষিত হোৱা নাই এয়া সম্পূৰ্ণৰূপে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ পৰিপন্থী তথা এজন ব্যক্তিক অভিযুক্ত বুলি প্ৰমাণ কৰিবলৈ যি এটা ব্যৱস্থাৰ মাজে যাব লাগে সেই ব্যৱস্থাত তেওঁলোক মুঠেই যোৱা নাই সম্পূৰ্ণ ময়মতালিৰে বেপেৰুৱাভাৱে তেওঁলোকে প্ৰকৃত ভাৰতীয় নাগৰিকক আজি বছৰ বছৰ ধৰি হাৰাশাস্তি কৰি আহিছে এই হাৰাশাস্তি এইকাৰণে কৰি আছে কাৰণ আপোনালোকে জানে যে 2012 চনত পৰা 1998 চনৰ জুলাইৰ পৰা 2012 চনলৈকে অসম চৰকাৰে যি শ্বেতপত্ৰ হোৱাইট পেপাৰ প্ৰকাশ কৰিছিল সেই হোৱাইট পেপাৰত স্পষ্টভাৱে লিখা আছে যে কেছ টোটেল বিদেশী কেছ পঠিওৱা হৈছিল কেছ ৰিফাৰ্ড 2,31,657টা কেছ টোটেল তাৰ পৰা ডিসপোজ হৈছিল কেছ 88,192টা ডিক্লাৰ তাৰ 88,192 ডিসপোজ কেছৰ ভিতৰত মাত্ৰ 6,590 জনকে বিদেশী বুলি ঘোষণা কৰা হৈছে ডিক্লাৰ ইণ্ডিয়ান হিচাপে ঘোষণা কৰা আছে 46,220 জন আৰু বৰ্তমান কেছ পেন্ডিং আছে 1,43,465 জন আৰু এতিয়ালৈকে কোনো ধৰণৰ কেছ অৰ্থাৎ কোনো ধৰণৰ অপিনিয়ন দিব পৰা নাই 37,382টা কেছৰ তো বৰ্ডাৰ পুলিচে যে এই বছৰ বছৰ ধৰি এনেকুৱা ঘটনা সংঘটিত কৰি আছে সাধাৰণ ৰাইজক ইয়াত জাতি ধৰ্ম বুলি কথা নাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাইজক আমি ক'বলৈ বাধ্য হৈ পৰিছো কোচ ৰাজবংশী হওক ধৰ্মীয় সংখ্যালঘুসকলে হওক ভাষিক সংখ্যালঘুসকলে হওক বা বিভিন্ন শ্ৰেণীৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বৰ্ডাৰ পুলিচে বাৰম্বাৰ ডি ভোটাৰ বা সন্দেহযুক্ত বিদেশীৰ নামত তেওঁলোকৰ নাগৰিকত্বৰ লগত এনেকুৱা এটা খেল খেলি আছে যি খেলৰ জৰিয়তে তেওঁলোকৰ নাগৰিকত্বহীন কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোক বন্ধ কোঠাৰ ভিতৰত থাকি তেওঁলোক কৰি আছে আৰু এই ক্ষেত্ৰত যি আমাৰ সুপ্ৰিম অথৰিটি এছপি বাক্সা বৰ্ডাৰ বা বিভিন্ন ডিষ্ট্ৰিক্টৰ এছপি সকলে কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰাটো আমাৰ পৰিলক্ষিত হোৱা নাই তো এই বিশেষকৈ আমাৰ তামোলপুৰৰ শালমাৰা হওক আমাৰ দীঘেলিপাৰ হওক বা আমাৰ ডিমিলাপাৰ হওক বা চাপাতলা বা তামোলপুৰ মহকুমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে ডি ভোটাৰ কেন্দ্ৰিক ঘটনা আমাৰ মাজত তথ্য আছে তো এই গোটেই তথ্যখিনি আমি একগোট কৰি মেমৰেণ্ডাম আকাৰে অসমৰ মাননীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তথা অসম আৰক্ষীৰ বৰ্ডাৰ শাখাৰ এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ BK মিশ্ৰা IPS তেখেতলৈ আমি প্ৰেৰণ কৰাৰ উদ্দেশ্যে আমি যোৱাকালি অৰ্থাৎ যোৱা বুধবাৰে তামোলপুৰ মহকুমাধিপতি কাৰ্যালয়ত এতিয়া আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিচাৰিছিলোঁ আমি সম্পূৰ্ণ প্ৰশাসনিকভাৱে গণতান্ত্ৰিকভাৱে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিছিলোঁ আমি অনুমতিৰ কাৰণে তামোলপুৰ আৰক্ষী থানাৰ জৰিয়তে এপ্লাই কৰিছিলোঁ কিন্তু শেষ মুহূৰ্তত 144 ধাৰাত দুৱাই দি আমাক সেই গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী কৰাৰ কাৰণে কিন্তু অনুমতি বাক্সা জিলা প্ৰশাসনে আমাক নিদিলে এতিয়া আমি ভাবি ল'বলৈ বাধ্য হৈছোঁ তেওঁলোকে ৰাইজৰ আন্দোলন যি স্বতঃস্ফূৰ্ত আন্দোলন এবিএমচিৰ যি আন্দোলন সেই আন্দোলনক কিন্তু বাক্সা জিলা প্ৰশাসনে বৰ্তমান সময়ত স্তব্ধ কৰাৰ চেষ্টা কৰিছে কাৰণ তেওঁলোকে এটা কথা বুজি পাইছে যে তেওঁলোকে ইমান দিন বেপেৰুৱাভাৱে সম্পূৰ্ণ ময়মতালিৰে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চেষ্টা কৰি আহিছে আৰু এইবিলাক কণ্ড কাৰখানা এতিয়া লাহে লাহে সকলো ৰাইজে বুজি পাইছে চৰকাৰৰ বৰমূৰীয়াসকলে বুজি পাব সেইকাৰণে তেওঁলোকে এই ভয় খাই তেওঁলোকৰ যে কুকৃতি বাহিৰলৈ ওলাই পৰিব সেই ভয় খাই তেওঁলোকে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অনুমতি তেওঁলোকে বাতিল কৰা বুলি আমি ভাবি ল'বলৈ বাধ্য হৈছোঁ তো আমি বৰ্ডাৰক খুকিয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে
আজিৰ পৰা এতিয়াৰ পৰা বিদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যদি এতিয়াৰ পৰা ষড়যন্ত্ৰ তেওঁলোক বন্ধ কৰক, প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক। এই ABMCৰ আজিৰ তাৰিখত বৰ্ডাৰ পুলিচলৈ স্পষ্ট সকিয়নি, কাৰণ আমি আজি প্ৰত্যক্ষভাৱে স্পষ্টভাৱে অভিযোগ কৰিছোঁ অসম আৰক্ষীৰ বৰ্ডাৰ শাখাই অৰ্থাৎ সীমান্ত আৰক্ষীয়ে বহুতো প্ৰকৃত ভাৰতীয় মানুহৰ মানৱ অধিকাৰ ভুলুণ্ঠিত কৰিছে। আমি তেওঁলোকক সকীয়াই দিছোঁ, তেওঁলোকৰ এই বেপৰোৱা কাম কাজ, এই ভণ্ডামি, এই মৈমতালি তেওঁলোক বন্ধ কৰক। সম্পূৰ্ণ ক্ষেত্ৰভিত্তিক তদন্ত কৰি আমাৰ মাজত যদি সঁচাকৈ বিদেশী আছে, বিদেশীক বাছি ওলাওক। আমি ABMC হওক বা সৰ্বসাধাৰণ ৰাইজে আমি তাত সহায় সহযোগিতা কৰিম। কিন্তু তেওঁলোকে সম্পূৰ্ণ গোপনভাৱে বন্ধ কোঠাত বহি তেওঁলোকে প্ৰকৃত ভাৰতীয় নাগৰিকক যি হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তি কেতিয়াও মানি লোৱা নহ'ব। ABMCক ভাবিছে যে ABMC গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী অনুমতি প্ৰদান নকৰিলে ABMC বহি থাকিব। ABMC পৰৱৰ্তী সময়ত কিন্তু এনেকুৱা কাৰ্য যদি সংঘটিত হৈ থাকে, তামোলপুৰ মহকুমাতে হওক সমগ্ৰ বাক্সা জিলাতে কিন্তু তামোলপুৰ জিলা ABMC এক বিশাল জংগী আন্দোলন কিন্তু আমি কৰি তুলিবলৈ আমি বাধ্য থাকিম।